বহুত মানুহে ভাবে মিউচুৱেল ফাণ্ডত পইচা লগোৱা মানে ডাইৰেক্টলি শ্বেয়াৰত পইচা লগোৱা, কিন্তু কথাটো একজাক্টলি তেনেকুৱা নহয়। কথাটো কেনেকুৱা মই কৈ দিছোঁ যে এটা ক্ৰিকেটৰ এক্সাম্পল দি পেলাই মই আপোনালোকক বুজাই দিছোঁ যে যদি ইণ্ডিয়াত যিমান ক্ৰিকেট প্লেয়াৰ আছে চববিলাক যদি এটা এটা কোম্পানী হয়, তো সেই প্লেয়াৰবিলাকৰ মাজৰ পৰা বাছি বাছি যেনেকৈ এটা ক্ৰিকেট টিম ক্ৰিয়েট কৰা হয়, ঠিক তেনেদৰে মিউচুৱেল ফাণ্ডৰ যিহেতু এটা ফাণ্ড মেনেজাৰ থাকে, সেই ফাণ্ড মেনেজাৰজনে ইণ্ডিয়াত যিমান কোম্পানী আছে সেই কোম্পানীবিলাকৰ মাজৰ পৰা ভাল ভাল কেইটামান কোম্পানী বাছি পেলাই এটা মিউচুৱেল ফাণ্ড ক্ৰিয়েট কৰে। গতিকে যদি ক্ৰিকেট টিম এটাত এটা বা দুটা প্লেয়াৰ বেয়া পাৰফৰ্মো কৰে, তথাপি টিমটোত ইমান ডাঙৰ এটা ইফেক্ট নপৰে। ঠিক তেনেদৰে মিউচুৱেল ফাণ্ডৰ এটাতো যদি এটা দুটা কোম্পানী বেয়া পাৰফৰ্ম কৰে বা ডুবিও যায়, তথাপি মিউচুৱেল ফাণ্ডত ইমান ডাঙৰ এটা ইফেক্ট নপৰে। আৰু যিহেতু মিউচুৱেল ফাণ্ডত এজন ফাণ্ড মেনেজাৰ থাকে, সেই ফাণ্ড মেনেজাৰজনে সময়ে সময়ে বেয়া কোম্পানীবিলাক মিউচুৱেল ফাণ্ডৰ পৰা ওলাই পেলাই ভাল ভাল কোম্পানীবিলাকক মিউচুৱেল ফাণ্ডত চামিল কৰে, যাতে আমি লং টাইমত এটা ভাল ৰিটাৰ্ণ পাওঁ। আশা কৰিছোঁ বুজি পাইছে। যদি ভিডিঅ'টো ভাল লাগিছে, যদি বুজি পাইছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, মোৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিবিলাক মানুহে ইনভেষ্টমেণ্টৰ প্ৰতি ইণ্টাৰেষ্টেড হয় সেইবিলাক মানুহক মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।